আজি বনাবলৈ ল'লোঁ বেকাৰী ষ্টাইলত বন একেবাৰে ঘৰতে ধুনীয়াকৈ দোকানৰ নিচিনাকৈ আজি বন বনাবলৈ ল'লোঁ আৰু ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে বন কিনি আনিলে ঘৰতে এদিনতকৈ ওপৰত খাব নোৱাৰি নহয়নে? গতিকে মই আজি আপোনালোকক ঘৰতে বন কেনেকৈ বনাম একেবাৰে সহজতে তাকে দেখুৱাম। তাৰ কাৰণে প্ৰথমতে মই লৈ লৈছোঁ সৰু এটা বাতিৰে 1 বাতি ময়দা। সৰু বাতিটো কিন্তু মাত্ৰ 2 চামুচমানৰ জোখৰহে হ'ব। সিমানমান ময়দা লৈ পেলাই ঠাণ্ডা পানী অকণ লৈ চাহ বনোৱা বৰ্তনটোত এনেকৈ মই উতলিব দিছোঁ আৰু খুব ধুনীয়াকৈ মই এইখন লবৰৰ চামুচ লৈছোঁ। দেখিছেনে আপোনালোকে? এইখন চামুচখন মোৰ কেকত ব্যৱহাৰ হয়, কেক বনালে। আৰু এই চামুচখনেৰে ধুনীয়াকৈ মিহি মিহিকৈ মই ময়দাখিনি লৰাই গৈছোঁ আৰু এইখিনি বস্তু আমাক বন বনাওঁতে লাগিব। এইখিনি বস্তু দিলে বনকেইটা একেবাৰে নৰম হ'ব আৰু এই বস্তুখিনিক বেকিঙৰ ভাষাত কয় ৰুজ বুলি। গতিকে এই বস্তুটো যেতিয়া আমি দিম তেতিয়া আমাৰ বন একেবাৰে ভাল হ'ব। তাৰপিছতে বৰ্তন এটাত অকণমান গৰম পানী হ'বলৈ দিলোঁ কুহুমীয়া আৰু বনৰ মেইন বস্তুটো হৈছে এইটো ইনষ্টেণ্ট ড্ৰাই ইষ্ট পাউডাৰ। আৰু এই বস্তুবিধ থাকিলে আমি খুব ধুনীয়াকৈ বেকাৰী ষ্টাইলত দোকানৰ নিচিনাকৈ বন ঘৰতে বনাব পাৰোঁ। তাৰপিছতে সেই অকণমান যে কুহুমীয়া গৰম পানী কৰিছিলোঁ সেই পানীখিনি ইয়াতে 1 কাপ লৈ লৈছোঁ। অলপমান ইয়াতে দি দিছোঁ চেনি অলপমান অনুমানেৰে হ'ব 5 চামুচমান চেনি দি লৈছোঁ। আৰু ইয়াতে যিহেতুকে মই 1 কাপ পানী দিছোঁ তাতে 5 চামুচ চেনি দিছোঁ। গতিকে ইনষ্টেণ্ট ড্ৰাই ইষ্ট পাউডাৰো মই সৰু এখন চামুচেৰে 5 চামুচে দি দিম। আপোনালোকে যদি ডাঙৰ চামুচ ব্যৱহাৰ কৰে তেতিয়াহ'লে 3 চামুচমান দি দিব। মই যিহেতুকে একেবাৰে সৰু এখন চামুচ ব্যৱহাৰ কৰিছোঁ সেইকাৰণে মই 5 চামুচমান দি দিছোঁ। আৰু দি দিয়াৰ পিছত চেনিখিনি কিন্তু প্ৰথমতে একেবাৰে ভালকৈ মিক্স কৰি নল'ব, অলপহে লৰাই থৈ দিব কুহুমীয়া পানীখিনিত। আৰু তাৰপিছতে এতিয়া ইষ্ট পাউডাৰখিনিও দেখিছেনে আপোনালোকে? খুব ধুনীয়াকৈ মই চামুচখনেৰে মিহলাই পেলাই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। আৰু অকল 10 মিনিটৰ কাৰণেহে থ'ব লাগিব, তাতকৈ বেছি নহয়। তাৰপিছতে চাওকচোন খুব ধুনীয়াকৈ আমাৰ ইনষ্টেণ্ট পাউডাৰখিনি ধুনীয়াকৈ আমাৰ দেখিছেনে ফুলি উঠিছে। আৰু এইখিনিয়ে আমাৰ বন বনোৱা মেইন বস্তু। গতিকে এইখিনি বস্তুৰে এতিয়া আমি যিখিনি ময়দা ব্যৱহাৰ কৰিম বন বনাবলৈ সেই ময়দাখিনি মঠোঁতে এই পানীখিনি ব্যৱহাৰ কৰিম। আৰু এই ইনষ্টেণ্ট ড্ৰাই ইষ্ট পাউডাৰখিনি আপোনালোকে আনিব আৰু পানীত যেতিয়া আপোনালোকে দিব চেনি অকণমান দি পেলাই তেতিয়া ফুলি যদি নুঠে তেতিয়াহ'লে সেইখিনি পাউডাৰ ডেট পাৰ হৈছে বুলি আপোনালোকে জানিব। মোৰ যিহেতুকে ফুলি উঠিছে গতিকে বন বনোৱাৰ কাৰণে মোৰ পাউডাৰখিনি উপযোগী হৈ আছে। এতিয়া মই সেই একেই কাপটোৰে 3 কাপ ময়দা মই ইয়াতে লৈ ল'লোঁ। আৰু 3 কাপ ময়দা যিহেতুকে মই বন কেইটামান বনাম সেইকাৰণে 3 কাপ লৈছোঁ। তাৰপিছতে অকণমানি নিমখ লৈ ল'লোঁ আৰু নিমখখিনি এনেকৈ অনুমান কৰিয়ে লৈছোঁ। তাৰপিছতে অকণমান সময়ৰ কাৰণে শুকানে বস্তুখিনি মই মিক্স কৰি ল'ম আৰু তাৰপিছতে এইখিনি এতিয়া মই মঠিম। আৰু কিহেৰে মঠিম জানেনে? সেই যে পানীখিনিত মই ইনষ্টেণ্ট ইষ্ট পাউডাৰখিনি মিহলাই থৈ দিছিলোঁ সেইখিনি পানীৰে মই এতিয়া ময়দাখিনি মঠিম। লগতে চাহ বনোৱা বৰ্তনটোত যে অকণমান ময়দা মই উতলাই থৈ দিছিলোঁ ঠাণ্ডা পানী মিক্স কৰি পেলাই ৰুজখিনি সেইখিনিও ইয়াতে মিক্স কৰি দিম। তেতিয়া আমাৰ বনকেইটা খুব ধুনীয়া নৰম মোলায়ম বনিব। আৰু এয়া দেখিছেনে মই ময়দাখিনি মঠি ল'লোঁ। হাতত কিন্তু খুব লাগিব দেই, অলপ ময়দা দি যাব লাগিব আৰু তাৰপিছতে মঠি যাব লাগিব। এতিয়া ইয়াতে মই অকণমান বাটাৰ এড কৰি দিছোঁ। আৰু বাটাৰ যেতিয়া আপোনালোকে দিব নহয় বনকেইটা খাবলৈ একেবাৰে দোকানৰ নিচিনা লাগিব। আৰু বাটাৰখিনি কিন্তু ৰুম টেম্পাৰেচাৰত থকা লাগিব, মোলায়ম লাগিব আৰু ডাঠ নহয়। গতিকে বাটাৰখিনি মই অনুমানতে দি দিছোঁ, 1 চামুচ 1.5 চামুচমান হৈ যাব। তাৰপিছতে এতিয়া ইয়াতে অলপ ময়দা দি গৈ আছোঁ আৰু মই ময়দাখিনি মঠি আছোঁ। আৰু দেখিছেনে আপোনালোকে ময়দাখিনি মই কেনেকুৱা পজিশ্যনত মঠিছোঁ? এয়া কিন্তু কাঁহীয়ে চাহীয়ে নহ'ব দেই, মই কিটচেন প্লেটফৰ্মতে এয়া কৰিছোঁ। দেখিছেনে আপোনালোকে? এনেকৈ দীঘলকৈ দিব লাগিব হাতখন, তেতিয়াহে আমাৰ ময়দাখিনি মিহি হ'ব আৰু মিহি হোৱাৰ পিছত আমাৰ বনকেইটাও ধুনীয়া হ'ব। এয়া দেখিছেনে মই কেনেকৈ ময়দাখিনি মঠিছোঁ আৰু এনেকৈ প্ৰায় 10-15 মিনিটমানৰ কাৰণে কণ্টিনিউ মঠিব লাগিব আপোনালোকে। এয়া দেখিছেনে একদম মিহি নৰম ঢিলা নোহোৱালৈকে মঠিয়ে থাকিব লাগিব। তেনেকৈ ময়ো 10 মিনিটমানলৈকে মঠিলোঁ। 10-15 মিনিটমান হৈ গ'ল আৰু তাৰপিছতে আমাৰ ময়দাখিনি একেবাৰে নৰম হৈ যোৱাৰ পিছতহে মই ময়দাখিনি থৈ দিম। এতিয়া মই পূৰা মঠিয়ে আছোঁ আৰু এয়া দেখিছেনে আপোনালোকে মঠা হৈ গ'ল, নৰম হৈ গৈছে। আৰু সেই একেটা বৰ্তনতে অকণমান ৰিফাইন অইল দি পেলাই মই তাতে আপোনালোকে বাটাৰো দিব পাৰে, মই ৰিফাইন অইল দি পেলাই থৈ দিছোঁ। আৰু এয়া দেখিছেনে কিমান নৰম হৈ গৈছে। ওপৰতো অকণমান ৰিফাইন লগাই পেলাই এতিয়া মই ঢাকি থৈ দিম। আৰু ঢাকি যে থ'ম এই বস্তুখিনি মই অটিজিৰ ভিতৰত ভৰাই থৈছোঁ, কিন্তু অটিজিটো অন কৰা নাই দেই, তেনেকৈ এনেই ভৰাই থৈ দিছোঁ। আপোনালোকে এনেই থ'ব পাৰে, এইখিনি বস্তুক লাগে যিহেতুকে গৰম, গতিকে অটিজিৰ ভিতৰত এনেই গৰম থাকে,
যদিও অতিজিটো অন কৰা নাযায় কিন্তু গৰমটো থাকে সেইকাৰণে ইয়াৰ ভিতৰত মই এইখিনি বস্তু প্ৰায় 2 ঘণ্টামানৰ কাৰণে থৈ দিছিলোঁ আৰু দেখিছেনে 2 ঘণ্টামান থোৱাৰ পিছত ইয়াৰ মানে পৰিমাণটো কিমান হৈ গৈছে ডাবুল হৈ গৈছে দেখিছেনে একদম ওপৰলৈ আহি গৈছে এতিয়া এইখিনি আকৌ অলপ সময়ৰ কাৰণে হাৱাটো মানে খেদাই লৈ পেলাই আকৌ মঠিব লাগিব অকণ অইল লৈ পেলাই আকৌ মঠিব লাগিব ইয়া দেখিছেনে এতিয়া একেবাৰে আৰু মুলায়ম হৈ গৈছে আৰু এইখিনি বস্তু আপোনালোকে গৰম জাগাত থৈ দিব কিন্তু জুইত নহয় আকৌ এনে গৰম মানে এনেকুৱা গৰম যিহেতু বৰ্তমান বেছিয়ে গৰম গতিকে এনেকৈ ৰুম টেম্পাৰেচাৰতে থৈ দিলেও হৈ যাব আৰু এয়া দেখিছেনে আৰু যদি কেতিয়াবা আপোনালোকে বৰষুণৰ বতৰত বনায় তেতিয়াহ'লে আপোনালোকে হটকেছৰ ভিতৰত ভৰাই থ'ব পাৰিব এটা বুদ্ধি যদি হটকেছৰ ভিতৰত ভৰাই থৈ দিয়ে নহয় তেতিয়াহ'লে ধুনীয়াকৈ ফুলি উঠিব বস্তুখিনি আৰু এতিয়া মই বনৰ আকৃতি কৰি লৈ ট্ৰে কেইখনত মই বনকেইটা থৈ ল'ম মানে বনৰ আকৃতিকেইটা কৰি ল'ম আৰু যিহেতুকে মই বনাম অতিজিতে আপোনালোকে কেৰাহীটো বনাব পাৰে যদি আপোনালোকে কেৰাহীত বা কুকাৰত বনায় তেতিয়াহ'লে তাত এটা ষ্টেণ্ড থৈ ল'ব লোহাৰ যিকোনো ষ্টেণ্ড এটা থৈ ল'ব তাৰে ওপৰত আপোনালোকে যিটো বৰ্তনত বনকেইটা দিয়ে কাগজ এখন দি পেলাই তাতে আপোনালোকে দিব পাৰিব এয়া দেখিছেনে মই বনকেইটা বনৰ আকৃতি কৰি ল'লোঁ ধুনীয়াকৈ আৰু ইয়াৰ ওপৰত আপোনালোকে যদি বগা তিল দিয়ে দি দিব পাৰে মোৰ ওচৰত আজি যিহেতু নাছিলে গতিকে মই নিদিলোঁ আৰু কেইটামান বন মই সৰু চাইজত কেইটামান ডাঙৰ চাইজত কৰিছোঁ আৰু মাজত দেখিছেনে আপোনালোকে কিমান গেপছ আছে ইয়াতে এটা আকৌ যাদু হ'বলৈ গৈ আছে সেইকাৰণে আপোনালোকক মই গেপছখিনি দেখুৱাই লৈছোঁ এইফালে চাওক এখন তিতা কাপোৰ দি পেলাই মই বনকেইটা এতিয়া ঢাকি থৈ দিলোঁ যিহেতুকে বনকেইটা শুকাই গ'লে আমাৰ বনকেইটা বেয়া হৈ যাব গতিকে মই তিতা কাপোৰ এখন দি পেলাই বনকেইটা তেনেকৈ থৈ দিলোঁ এতিয়া মই অতিজিটো অন হ'বলৈ দিলোঁ আৰু অতিজিটো মই মানে 10 মিনিটৰ কাৰণে ফ্ৰী হিট হ'বলৈ দিছোঁ আৰু 190ত মানে ফ্ৰী হিট হ'বলৈ দিছোঁ আৰু আমি ইভাগে কেক বনালে 170 বা 180ত মানে কেক বনাওঁ কিন্তু এইটোত 190 লাগিব মানে আৰু এইফালে দেখিছেনে আপোনালোকে বনকেইটা কিমান ডাঙৰ হৈ গৈছে এতিয়া কিন্তু মই ওপৰৰ তিতা কাপোৰখন আঁতৰাই দিলোঁ আৰু আঁতৰাই দিয়াৰ পিছতে দেখিছেনে বনকেইটা কিমান ডাঙৰ হৈ গৈছে ডাঙৰকেইটাতো বহুত ডাঙৰে হৈ গৈছে সৰুকেইটাও ডাঙৰ হৈছে এতিয়া অকণমান বাতি এটাত গাখীৰ লৈছোঁ আৰু গাখীৰখিনি নৰ্মেল গাখীৰে গৰম কৰি থোৱা গাখীৰ ঠাণ্ডা গাখীৰ কিন্তু গৰমে নহয় তাৰপিছতে বনকেইটাৰ ওপৰত অলপ লগাই দিলোঁ আৰু এইখিনি দিয়াৰ উদ্দেশ্য হৈছে বনকেইটাত এটা ধুনীয়া কালাৰ আহিব আৰু তাৰপিছতে মই বনকেইটা দি দিলোঁ ইয়াতে আকৌ এটা মোৰ ভুল হৈ গ'ল নহয় অতিজি ভিতৰত দুখন ট্ৰে একেলগে দিব নালাগে মানে যেতিয়া আমি বন বনাওঁ যিহেতুকে আমাৰ মানে বনকেইটা বনাবলৈ ওপৰৰ ৰদডালৰো গৰম হোৱাটো জৰুৰী আৰু লগতে তলৰ ৰদডালৰো গৰম হোৱাটো জৰুৰী কিন্তু ওপৰৰ ৰদডালৰ মোৰ ওপৰৰ প্লেটখনতহে তাপটো পাইছে দেখিছেনে তলৰ বনকেইটা মোৰ বগা হৈয়ে থাকিলে সেইকাৰণে মই আপোনালোকক ভুলটো কৈ দিছোঁ যিহেতু আজি মই প্ৰথমবাৰ বনাইছোঁ গতিকে আপোনালোকে যদি বন বনায় তেতিয়াহ'লে আপোনালোকে এবাৰত এখন ট্ৰে দিব আৰু ওপৰৰ ৰদো গৰম হ'বলৈ দিব আৰু তলৰ ৰদো গৰম হ'বলৈ দিব তেতিয়াহে বনকেইটা ধুনীয়া বনিব আৰু কালাৰিং বনিব মানে ওপৰত ৰংচোৱা হ'ব আৰু তেতিয়া খাবলৈ দেখিবলৈ ভাল লাগিব কিন্তু মই অকণমান বুদ্ধি খাটাই যিহেতুকে ওপৰৰ বনকেইটা মই সৰু বনকেইটা মানে ওপৰত দিছিলোঁ গতিকে ওপৰৰ বনকেইটা মোৰ সোনকালে হৈ গৈছিলে সেইকাৰণে মই ওপৰৰ বনকেইটা নমাই পেলাই পিছত আকৌ তলৰ বনকেইটাটো মই ওপৰৰ ৰদডালৰ তাপটো আহিবলৈ দিলোঁ আৰু ধুনীয়াকৈ গোটেইকেইটা বন মোৰ ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ ঘৰতে ধুনীয়াকৈ বন বনাই খাব পাৰিব আৰু আজিৰ বনৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া আপোনালোকক মই এটা বন ফালি পেলাই দেখুৱাম ভিতৰত কিমান নৰম বনিছে এয়া দেখিছেনে একেবাৰে কিনা বনৰ নিচিনাকৈ আৰু মই বেলেগক খুৱাইও সুধি চাইছোঁ যে বনকেইটা